Hi guys, মই পংখিয়ে স্বাগতম জনাইছো মোৰ চেনেল অসমীয়া বৰী পংখিলে আশা কৰো আপোনালোক সকলো ভালে আছে মোৰো ভালে আজি আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো যদি মোৰ ভিডিওসমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বলক তেনেহলে পলম নকৰি ভিডিওটোলৈ আগবাঢ়ো আজি মই বনাবলৈ লৈছো ভূত জলকীয়াৰ আচাৰ তাৰ কাৰণে লৈছো মই কেইটামান ভূত জলকীয়া আৰু লৈছো মই 1 কাপ সৰিয়হ সম্পূৰ্ণ মই 1 কাপ লৈছো সৰিয়হ অলপ বেছিকৈ হলে খাবলৈ ভাল লাগে সেইকাৰণে মই সৰিয়হৰ পৰিমাণটো বেছিকৈ লৈছো এটা ডাঙৰ বাউল লৈ লৈছো আৰু তাতে সৰিয়হ কাপ মই দি দিছো আৰু যিটো কাপেৰে সৰিয়হ লৈছো সেই কাপেৰে 1 কাপ পানী দি দিছো আৰু এখিনি মই 2 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিম 2 ঘণ্টাৰ পাছত এখিনি মই ৰ'দত শুকাবলৈ দি দিছো এতিয়া মই ভূত জলকীয়া কেটা লৈ লৈছো আৰু এগিটা মই গ্ৰাইণ্ডাৰত মিহিকৈ পেষ্ট এটা কৰি লম এসাও পেষ্টটো কৰি ললো সৰিয়হখিনি মই ভালকৈ ৰ'দত শুকাই ললো নহলে নুশুকালে পানী ভাপটো থাকিলে সোনকালে আচাৰটো বেয়া হ'ব আৰু কেই ফুটামান লৈ ললো মই নহৰু কেই ফুটাও মই ৰ'দত শুকুৱাই লৈছিলো ইয়াতে দিছো মই এতিয়া 2 চামুচ ডাঙৰ চামুচেৰে 2 চামুচ দিছো মই ভিনেগাৰ আৰু এইখিনি ভালকৈ মই পিছি লম এসাওক মোৰ পিছা হৈ গৈছে আৰু অকনমান মই গুটা ৰাখিছো একেবাৰে মই মিহি কৰি পেলোৱা নাই এতিয়া মই তেলখিনি গৰম হোৱাৰ লগে লগে গেছৰ ষ্টভটো বন্ধ কৰি দিছো আৰু ইয়াতে মই পিছি লোৱা সৰিয়হখিনি দি দিছো কালাৰটো ভাল আহিবৰ কাৰণে দিছো মই অকনমান হালধি ইয়াতে মই ডাঙৰ চামুচেৰে 1 চামুচ কলা নিমখ দি দিছো কলা নিমখ দিলে আচাৰৰ টেষ্টটোৱে বেলেগ হয় খাবলৈ ভাল লাগে আৰু দি দিছো মই মেইন বস্তুটো ভূত জলকীয়াখিনি ইয়াতে মিছলাই দি দিছো আৰু এইখিনি ৰেডি হৈ গৈছে আৰু ইয়াতে মই দি দিম কেঁচা মিঠাতেল দিলে আচাৰৰ যিটো গোন্ধ আহে মোৰ ভাল লাগে এবাৰ দি চাব নিশ্চয় ভাল পাব আৰু এইখিনি মই 4 দিন মানৰ কাৰণে ঢাকি পেলাই ৰাখি দিম 4 দিন ঢাকি ৰখা হৈছিলে আৰু এয়া চাও ৰেডি হৈ গৈছে আচাৰ ধুনিয়াকৈ তেলটো ওপৰলৈ উঠি আহিছে আৰু আপোনালোকে এনেকৈ খাব পাৰে যদি বিচাৰে আপোনালোকে ৰ'দত দিব পাৰে 2 দিন মানৰ কাৰণে কিন্তু এনেকৈ আপোনালোকে খাব পাৰে এনেকৈ এবাৰ বনাই চাবচোন ভূত জলকীয়াৰ আচাৰ নিশ্চয় ভাল পাব খাবলৈ খুব টেষ্টি হৈছিলে যদি মোৰ ভিডিওসমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই গাইস